শিৱ ক'ত থাকে? মানুহে সাজি লোৱা বিগ্ৰহত, মন্দিৰত নে এজোপা জোপোহা গছৰ তলত? শিৱ থাকে প্ৰতিজন মানুহৰ অন্তৰ্দৃষ্টিৰ নিভৃততম কোণত, মন আৰু মননত। সেয়ে হয়তো প্ৰতি বছৰৰ ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী তিথিত আমি শিৱৰ নিচাতে আপোন পাহৰা হওঁ। এই ৰাগীয়ে শৈশৱ, কৈশোৰ, যৌৱন, পৌঢ় কিম্বা বৃদ্ধ জীৱনৰ সকলো স্তৰকে সামৰি থ'ব পাৰে। শিৱৰ নামত লংকেশ্বৰৰ ওখ চিৰি ভাগৰ নলগাকৈ বগাব পাৰি। শিৱৰ নামত ৰাওনাপাৰৰ শিৱ মন্দিৰত সন্ধিয়াটো বহি থাকিব পাৰি। শিৱৰ নামত উমানন্দৰ জাহাজত ভিৰৰ মাজত নিজক হেৰুৱাব পাৰি। শিৱৰ নামত বশিষ্ঠৰ টিলাত বহি দিনটো পাৰ কৰিব পাৰি। কিম্বা শিৱৰ নামত সৰুপেটাৰ যোগী ভাবা থানত মন গ'লেই চেনি দিব পাৰি। শিৱৰ নামত নৰীয়া ৰাতি এটাত খালী পেটে সাহসী হৈ থাকিব পাৰি। সেয়ে শিৱ সদায় একক আৰু অনন্য। সকলোলৈকে মহাশিৱৰাত্ৰিৰ বহু শুভেচ্ছা জনালোঁ।